নমস্কাৰ বন্ধুসকল, পুনৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভগৱানে আপোনালোকক কুশলে ৰাখিছে নিশ্চয়। বন্ধুসকল, আমাৰ অসমীয়াত এষাৰ কথা আছে, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে বুলি। হৰি মানে ভগৱানে যদি কাৰোবাক ৰক্ষা কৰি থাকে, তেনে এই পৃথিৱীত কোনো শক্তিৰ সামৰ্থ্য নাই সেই লোকজনক কিবা অনিষ্ট কৰিবলৈ। যদি ভগৱানে কাৰোবাক ক্ষতি কৰিব বিচাৰে, তেনে আন একো শক্তিয়ে তেওঁক ৰক্ষা কৰিব নোৱাৰে। বন্ধুসকল, মানুহৰ জন্ম আৰু মৃত্যু ভগৱানে নিৰ্ধাৰণ কৰে। ভগৱানৰ কটাক্ষতেই মানুহৰ জন্ম আৰু মৃত্যু হয়। ভগৱানে যিজনক ৰক্ষা কৰে, তেওঁ জীৱনলৈ যিমান ডাঙৰ দুৰ্যোগ নাহক কিয়, যিমান ডাঙৰ সমস্যা, ডাঙৰ দুৰ্ঘটনাত পতিত নহওক কিয়, তেওঁৰ একো ক্ষতি নহয়। বন্ধুসকল, আজি এটা সঁচা অলৌকিক ঘটনা ক'ব বিচাৰিছোঁ। বন্ধুসকল, আমি সকলোৱে গম পাইছোঁ গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাটোৰ কথা। আমাৰ এয়াৰ ইণ্ডিয়া বোয়িং 787 বিমানখনে 242 জন যাত্ৰী লৈ আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল বিমানবন্দৰৰ পৰা লণ্ডনৰ অভিমুখে উৰা মাৰিছিল। বিমানখন উৰা মৰাৰ কিছু সময় পাছতেই দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনা হোৱাৰ পাছত বিমানখন সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হৈ যায় আৰু বিমানখনৰ ভিতৰত যিমানবোৰ যাত্ৰী আছিল সকলো জ্বলি শেষ হৈ যায়। তেওঁলোকৰ চেহেৰা চাই তেওঁলোক কোন সেয়া চিনাক্ত কৰাটো একেবাৰে কঠিন হৈ পৰে। ইমানেই ভয়ানক আছিল দুৰ্ঘটনাটো। ইমান ভয়ংকৰ বুকু কঁপি উঠা দুৰ্ঘটনাটোত 241 জন যাত্ৰী সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হোৱাৰ পাছতো তাৰ মাজৰ পৰা এজন লোক জীৱিত অৱস্থাত বাচি আহিবলৈ সক্ষম হয়। বন্ধুসকল, সঁচাকৈ ভাবিলে বৰ আচৰিত লাগে। ইমান ভয়ংকৰ বুকু কঁপি উঠা দুৰ্ঘটনাত য'ত মৃত লোকসকলক DNA পৰীক্ষা কৰি চিনাক্ত কৰিব লগা হৈছে, তেনে পৰিৱেশৰ পৰা এজন লোক বাচি অহাটো সঁচাকৈ আচৰিত নহয়নে? সেই ভয়ংকৰ দুৰ্ঘটনাটোৰ পৰা বাচি অহা লোকজন হ'ল বিশ্বাস ৰমেশ কুমাৰ। ৰমেশ কুমাৰৰ ভাতৃও ৰমেশ কুমাৰৰ লগতে লণ্ডনলৈ যাত্ৰা কৰিছিল, কিন্তু তেওঁ সেই দুৰ্ঘটনাত মৃত্যু হয়। বহু লোকে ৰমেশ কুমাৰ বাচি থকাটো ৰমেশ কুমাৰৰ ভাগ্য লিখন বুলি ক'ব বিচাৰে। বহুতেই সেই ঘটনাটোৰ অলৌকিক শক্তিৰ প্ৰভাৱ বুলি ক'ব বিচাৰে আৰু বহুতে ৰমেশ কুমাৰক ভগৱানে ৰক্ষা কৰিছে বুলি ক'ব বিচাৰে। বন্ধুসকল, সঁচাকৈ যদি আমি গোটেই ঘটনাটো লক্ষ্য কৰোঁ, তেনেহ'লে আমাৰ ভগৱানে ৰমেশ কুমাৰক ৰক্ষা কৰিছে বুলি অনুমান হ'ব। কিয়নো যেনেকৈ বিমানখনৰ যাত্ৰীসকল জ্বলি ভস্মীভূত হৈ গ'ল, তাৰ পৰা এজন মাত্ৰ লোক বাচি অহাটো ইমান সহজ কথা নহয়। বন্ধুসকল, তেওঁক নিশ্চয়কৈ ভগৱানে কৃপা কৰিছে। আৰু বন্ধুসকল, ৰমেশ কুমাৰৰ কথাৰ পৰাও এটা কথা অনুমান হয় যে তেওঁক সঁচাকৈ ভগৱানে ৰক্ষা কৰিছে। ৰমেশ কুমাৰে কৈছে, তেওঁ দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা কেনেকৈ ওলাই আহিল তেওঁ হেনো গমেই নাপালে। পাছত যেতিয়া ৰমেশ কুমাৰৰ জ্ঞান ঘূৰি আহিছে, তেতিয়াহে তেওঁ হেনো দেখিছে জ্বলি শেষ হৈ যোৱা মৃত লোকসকলৰ শৰীৰবোৰ। বন্ধুসকল, সেই দুৰ্ঘটনাত জ্বলি থকা বিমানখনৰ পৰা ৰমেশ কুমাৰ কেনেকৈ বাহিৰলৈ ওলাই আহিল, সেয়া যদি তেওঁ নিজেই ক'ব নোৱাৰে, তেনেহ'লে তেওঁ ওলাই আহিল কেনেকৈ? তাকৈ ভাবিলে আচৰিত নালাগেনে? নিশ্চয়কৈ তেওঁক সেই বিমানখনৰ পৰা ওলাই অহাত ভগৱানে সহায় কৰিলে। সেয়ে বন্ধুসকল, ভগৱানক যদি গভীৰভাৱে বিশ্বাস কৰে, তেনেহ'লে মানুহৰ জীৱনলৈ যিমান ডাঙৰ সমস্যা নাহক কিয় ভগৱানে ৰক্ষা কৰিব। সেয়ে বন্ধুসকল, ভগৱানৰ ওপৰত বিশ্বাস ৰখাটো অতিকৈ প্ৰয়োজন। শেষত বন্ধুসকল, আহমেদাবাদত সেই দুৰ্ঘটনাত নিহত হোৱা লোকসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। বন্ধুসকল, ভিডিঅ'টো কেনে পালে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে এটা লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।